পাছফালে আজি বায়ে খেতি কৰিছে বোলে পাছফালে খেতি চাবলৈ আহিছোঁ এইবোৰ মূলা দেখিছে খেতি চাবলৈ আহিলোঁ পাছফালে আপোনালোককো দেখুৱাইছোঁ এইফালে ন কচু এইবিলাক হেৰি পুৰৈ আপোনালোকে কি কয় পুই শাক বুলি কওঁ পুই শাক এজোপা বেঙেনা কি কৰিছা কিয় পিন্ধিছা মই ভিডিঅ' বনাইছোঁ তোমাক ৰাইজক দেখুৱাইছোঁ গুড মৰ্ণিং কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো নিশ্চয় ভালে আছে ময়ো ভালে আছোঁ এতিয়া বাজিছে 11:44 হ'ল আৰু এতিয়া মই গা পা ধুই মেলি আজৰি হৈছোঁ ধুন্তি ওলাই গ'ল ডিউটিলৈ ভাত পানী খাই মই খোৱা নাই এতিয়ালৈকে খাম আৰু তাকে ৰৈ আছোঁ এতিয়া মাছৰ বেপাৰীৰ কাৰণে মাছ বেপাৰী ইয়াতে 5 মিনিটৰ মূৰে মূৰে অহা যোৱা কৰিয়ে থাকে কিন্তু চিঞৰি যায় মই ওলাই যাওঁ মানে নাইকিয়াই হয়গৈ সেইকাৰণে ভাবিছোঁ দৰ্জাখন খুলি ৰৈ আছোঁ যাতে পাৰ হৈ যাব নোৱাৰে ওলাই যাওঁহে নাইকিয়াই হৈ যায় কিন্তু অনবৰত অহা যোৱা কৰিয়ে থাকে ইয়াত শাক পাচলিৰ কাৰণেও ইমান চিন্তা কৰিবলগীয়া নাই 2 মিনিট 3 মিনিটৰ মূৰে মূৰে বেপাৰী অহা যোৱা কৰিয়ে থাকে শাক বেপাৰী মাছৰ বেপাৰী ফল মূলৰ বেপাৰী কিন্তু পইচা হ'লে হয় আৰু ইয়াত আৰু অলপ দামবোৰ বেছি পাইছোঁ মই কালি লৈছিলোঁ পালেং লৈছিলোঁ ঔটেঙা এটাত 15 টকা ঔটেঙা এটা লৈছোঁ আৰু জলফাই লৈছিলোঁ আমলখি লৈছিলোঁ আমলখিবোৰ ডাঙৰ বাৰু দামটো আমলখি কেজি 120 টকা জলফাই 100 টকা আমাৰ ফালে এইবিলাক এনেই পায় মানে আমাৰতো ঘৰতে আছে জলফাই আমলখিও আছে জলফাইও আছে ইয়াতে এতিয়া দাম দি কিনি খাব লগা হৈছে আৰু মনো যায় কেতিয়াবা খাবলৈ চাই থাকক আগলৈ ভিডিঅ'টো আৰু কি কৰোঁ ৰাখিবাচোন কি মাছ আছে ৰ'ব মই পইচা লৈছোঁ জানিছোঁ কি কাটি দিব ফটো নহয় কি কাটিব মানে বেছি নালাগে মোক কটা মাছ নাই চবৰে মানে গোটাকে দিয়ে আপোনালোকে ভাঙন মাছ নাই যদি বেছি হয় কিমান হয় 1 কিলোমান দি যাওক নালাগে অকলে থাকোঁ অকলে মাছ আদাখিনি দিব আদা কেজি কিমান 350 মাছলৈ ৰৈ থকা মানুহ আৰু এতিয়া কি বনাইছোঁ দেখিছে ভেন্দি ভাজি আছোঁ আচলতে কি হ'ল জানেনে মই আজি বহুত লাজ পাইছোঁ মানে মোৰ পাৰ্চত মই সদায় পইচা নাচাওঁ মানে পইচা থাকেই তেনেকৈ যেতিয়া হ'লেও মানে কিবা এটা কিনিবলৈ হ'লেও মই কিমান আছে কি নাই তেনেকৈ হিচাপ নাৰাখোৱে থাকে আৰু আজি মাছৰ বেপাৰীটো ৰখাই ল'লোঁ তাৰপিছতে মাছ আনিবলৈ পইচা নিবলৈ যেতিয়া আহিলোঁ দেখিছোঁ পাৰ্চত 50 টকা এটা পইচা লাগি আছে তাৰপিছতে মই গৈ মাছ ভাবিলোঁ আৰু ভাঙন চাঙন মাছকে লৈ ল'ম পোৱামান 50 টকাত দিব তাৰপিছতে নহয় আছিলে ৰৌ মাছ আৰু 1 কেজি দিব নহ'লে আধা কেজি দিব
তেনেকুৱা হ'ল আৰু এতিয়া ভেন্দিকে ভাজিছোঁ আৰু বেপাৰীলৈ ৰৈ থকালৈ আহিলে হয় কিন্তু 50 টকা পইচালৈ কি ৰৈ থাকিব। খাই বৈ হ'ল আৰু এতিয়া কৰি আছোঁ এলত। এয়া দেখিছে, মাজে মাজে এটা দুটা আহে, কেতিয়াবা 2 ঘণ্টা মূৰত 1 ঘণ্টা মূৰত তেনেকৈ কৰিব লাগে। আৰু এতিয়া ভাবিছোঁ অকণমান শুম, ভাতকেইটা খাই দিয়াৰ পাছত অকণমান টোপনি লাগে। অলপ দেৰি 5 মিনিটমান 10 মিনিটমান শুলেও অলপ ভাল লাগে। এতিয়া অলপমান দেৰি শুই লওঁ, তেতিয়াহ'লে পাছত আকৌ লগ পাই আছোঁ। হাই, এতিয়া বাজিছে ৰাতি 8টা আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ দিগন্ত দাহঁতৰ ঘৰলৈ। সেইদিনা যে আহিছিলে, তাহাঁতৰ ঘৰত ভাত খাবৰ কাৰণে মাতিছে আৰু ইয়াত যাবলৈ ওলাই মেলি ৰেডি হৈছোঁ। গৈ আহোঁ সিহঁতৰ ঘৰলৈ। ইয়াতে মানুহ এজনী আৰু মানুহটোৱে কাজিয়া লাগি আছে, যুদ্ধ। আমাৰ যুদ্ধ যেনেকৈ হয় তেনেকৈ যুদ্ধ হৈছে হয়নে? আমাৰ যুদ্ধ আজিকালি বহুত দিন হোৱা নাই। মই নকৰোঁ, তুমি কৰা। তুমি কৰিবলগীয়া বাধ্য কৰা ন। এয়া পাই গ'লো সি আমি আহি। এইকেইটা কি চৰাই চিনি পাইছে? ইমান ধুনীয়া মৰম লগা, চাওকচোন। সৰু হৈ আছে। এটা নীলা, এটা বগা, ইমান মৰম লগা। ভাটৌ চৰাই নহয়। মুখখন ঢাকি ধৰিছে, দেখিছে? ভিডিঅ' কৰিছোঁ বুলি গম পায়। সেইদিনাখন ভালে লাগিছিলে, আজি অকণমান মুখখন উলিয়াই দিয়া। মই ওলাই দিলোঁ যে ওলাইছে। লাজ নাইকিয়া কৰিম মই দেই, লাহে লাহে ভিডিঅ'টো উলিয়াই। এইফালে খানা ৰেডি হৈ গ'ল। এয়া দিছে মাংস, আলু, ব্ৰইলাৰ মাংস, তিয়ঁহ চালাড আৰু আলু ভাজি, আৰু এইফালে দালি। কাটি দিলোঁ ভিডিঅ'টো, তাৰপিছত এনেকৈ দেখুৱাইছে দে। আমি আহি পাই গ'লোহি আৰু এতিয়া ৰাতি 10:30 বাজিলে। এতিয়া ভিডিঅ'টো ইমানেই আছিলে, আজি ইয়াতে এড কৰি দিছোঁ। চাই যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।